নমস্কাৰ অসম ভিউ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ মই আশুতোষ শৰ্মা আজি মই আপোনালোকক ভ্ৰমণ কৰা এখন এছিয়াৰ ধুনীয়া দেশ যেতিয়া পৃথিৱীৰ 10খন অপৰাধমুক্ত দেশৰ ভিতৰত 3 নম্বৰ স্থানত আছে আৰু যিখনৰ নাম শুনিলে মানুহৰ মন ভাল লাগি যায় সেই বিষয়ে আপোনালোকক কিছু দেখুৱাম তাত কি চালো কি দেখিলো ছিংগাপুৰ আহক ছিংগাপুৰত কি চালো তাতনো কি দেখিলো তালৈকে আপোনালোকক লৈ যাওঁ এয়া চাওক ছিংগাপুৰৰ কি ধুনীয়া ৰাস্তা গাড়ীবিলাক কিমান ধুনীয়া বিশাল অট্টালিকা আৰু ইয়াত এটা কথা মন কৰিছো ইয়াৰ কোনো গাড়ী দেখিবলৈ পুৰণা হোৱা নাই বা লেতেৰা হোৱা নাই আমাৰ ধৰণৰ বহুত পুৰণি গাড়ী ইয়াত চলা দেখা নগ'ল জুৰান বাৰ্গ পাৰ্ক এয়া আমাক বেটেৰী চালিত গাড়ীত উঠাই গোটেই পাৰ্কখন দেখুৱাইছে আৰু ইয়াত পৃথিৱীত বহুত বেলেগ বেলেগ ধৰণৰ চৰাই চিৰিকটি ইয়াত দেখিব পোৱা গৈছে পেঙ্গুইনো আছে ইয়াত ছিংগাপুৰখন যেনেধৰণে উন্নত হৈছে তেনেধৰণৰ যেন ইয়াৰ চৰাই চিৰিকটি পশু পক্ষীবোৰ উন্নত হৈছে প্ৰশিক্ষণপ্ৰাপ্ত হৈছে এয়া চাওক প্ৰশিক্ষণপ্ৰাপ্ত চৰাইবোৰে কেনেধৰণে তেওঁলোকে আমাক মনোৰঞ্জন দিছে এয়া চাওকচোন বগা অজগৰ ইয়াত বগা অজগৰ দেখিবলৈ পালোঁ ছিংগাপুৰত উপভোগ কৰা সাগৰৰ বিচ্ছত by just listening to the movement of their prey. Pretty interesting, right? By the way, Balang and Adric are very special to us because they were hatched and raised right here in the Jurong Bird Park at our breeding and research center, which is located right back there. Balang is 9 years old with Sentosa Island এয়া চাওক এটা গ্লাছৰ ঘৰৰ ভিতৰত কেনে ধৰণে এজন মানুহ উৰিবলৈ চেষ্টা কৰিছে তেখেতক এয়াৰ প্ৰেছাৰ দি পেলাই মানুহক উৰাই দিয়া হৈছে চাওকচোন কেনেকুৱা আচৰিত লাগে দেখিলে বাংকি জাম্প এই মানুহজন ৰেডি হৈছে 47 মিটাৰ ওপৰৰ পৰা জাম্প মাৰিবলৈ আৰু এখন ডাঙৰ দলঙৰ নিচিনাকৈ সজাই তোলা হৈছে তাৰ ওপৰৰ পৰা ভৰিত ৰছী লগাই তললৈ জাপ মাৰিবলৈ মানুহজন সাজু হৈছে ইয়াত সকলো আমিবিলাক উচুতে চাই আছোঁ তেওঁ কেনেধৰণে জাপ মাৰে আৰু ইয়াত দলঙৰ ওপৰত কেইটুকুৰামান জেগা আছে য'ত অকল গ্লাছ লগোৱা আছে তাৰ ওপৰত আপুনি ভৰি দিলেও নাভাবে সেইটো কিমান টন কেপাচিটি আছে সেই গ্লাছখনৰ কিন্তু ভয় লাগিছিলে যেতিয়া গ্লাছখনৰ ওপৰত ভৰি দি তললৈ চাইছিলোঁ যেন ভাঙি পেলাই তললৈ সোমাই যাম এনেকুৱা ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ এয়া চাওক আপোনাৰ ৰোলাৰ কোষ্টাৰ বুলি কয় যেনেধৰণে আমাৰ মেলাবিলাকত আহে আমি চকৰিত ঘূৰোঁ এইটো তাতকৈ বহুত অত্যাধুনিক আৰু উন্নত মানদণ্ডৰ আৰু ইয়াৰ কেপাচিটি বহুত হাই স্পীড ইয়াত উঠাৰ আগতে আপোনাৰ সমস্ত আপুনি বস্তু যেনে আপোনাৰ যি বেগ চেগ আছে পাছপোৰ্ট আছে ঘড়ী চড়ি সকলোবিলাক ইয়াৰ লকাৰত থৈ যাব লাগে সেইবিলাক চব আপোনাৰ অট'মেটিক হয় আপোনাৰ পাছৱৰ্ড দি আপোনাৰ লকাৰটো বন্ধ কৰি ৰখা হয় আৰু ইমানেই স্পীডত যায় যেন আমি একেবাৰে ওলাই সৰি পৰিম এনেকুৱা লাগিছিল কিন্তু তাত ইমান প্ৰযুক্তিবিদ্যা লগাইছে যে তাত সকলো জেগাতে কেমেৰা লগোৱা আছে আৰু সেই কেমেৰা যোগেদি সকলো ডিষ্টাঞ্চ বন্দী হৈ থাকে যাতে কোনোবা মানুহ যদি তাত কিবা অসুবিধা হৈছে তেওঁলোকে যেন সেইখিনি ধৰি ৰাখিব পাৰে